बाक्सानि बोरिमाखायाव आबादारिफोरखौ लानानै जिल्ला थाखोनि स्टेकहोल्डार वर्कशप खुंफुंदों UNDP इन्डियानि मददजों लटास प्रग्रेसिव सेन्टर मरवानि बानजायनायाव बाक्सा चिरां बोरिमाखानि नयंआव जिल्ला थाखोनि स्टेकहोल्डार वर्कशप खुंफुंदों। बे वर्कशपआव आबादारिफोरखौ लानानै जर'खायै सावरायलायनाय जादों। बेबायदिनो बे मावबादायाव गुबुन गुबुन रोखोमनि माइ आबाद मावनाय, बायदि मैगं थाइगंनि आबाद मावनाय, जैबिक हासार बानायनाय आरो बाहायनायनि सोमोन्दै गुवारै सावरायलायनायखौ नुनो मोनो। बे मावबादायाव बाक्सा जिल्ला KBKनि बिगियानगिरि उत्पल ज्योति शर्मा, लटास प्रग्रेसिव सेन्टरनि डिरेक्टर गौतम बैश्य, नेहाथारि तपन बैश्य, कोअर्डिनेटर नव कुमार बैश्य, सोद्रोमा जयंत शर्मा, सोद्रोमा पिंकु दास सोद्रोमा, संगीता पाठक बिथांमोनजों लोगोसे गोबां आबादारिफोराबो बाहागो लादों। আজিৰ আচলতে কাৰ্যসূচীটো হৈছে যে UNDPৰ অধীনত আমাৰ নলবাৰীৰ মৰুৱাস্থিত লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰে এটা কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ কৃষি কেনেকৈ এটা আত্মনিৰ্ভৰশীল কৃষি অৰ্থনীতি গঢ়ি তুলিব পাৰি তাৰ কাৰণে নলবাৰী আৰু বাক্সা জিলাত আমি এটা UNDPৰ অধীনত এটা প্ৰগ্ৰেম এটা লৈছোঁ আৰু এই প্ৰগ্ৰেমটো হৈছে যে এটা আমাৰ পৰিৱেশ অনুকূল আৰু জৈৱ বৈচিত্ৰ্যৰ জৰিয়তে চহকী জৈৱ বৈচিত্ৰ্য চহকী কেনেকুৱা ধৰণৰ কৃষি অৰ্থনীতি এটা গঢ়ি তুলিব পাৰোঁ আৰু তাৰ কাৰণে আমাৰ থলুৱা জাতৰ যিবিলাক ধান বা শাক পাচলি বা ফল মূল বা মীন পালনৰ জৰিয়তে কি ধৰণে এটা আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তুলিব পাৰে কৃষকসকলে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু তাৰ কাৰণে আজি এখন ডিষ্ট্ৰিক্ট লেভেল আমি মিটিং এখন এৰেঞ্জ কৰিলোঁ। তাৰ কাৰণে আমাৰ KBK বাস্কাৰ পৰা মাননীয় উৎপল শৰ্মা ছাৰ আহিছিলে আৰু তাৰোপৰি কৃষি বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত আছিল। আমি তেখেতসকলৰ জৰিয়তে তেখেতসকলে আমাৰ এই প্ৰগ্ৰেমটোত বা গোটেই প্ৰকল্পটোত কি ধৰণৰ সহায় সহযোগিতা আগবঢ়াব পাৰে সেই কথাখিনিও আমি চাইছোঁ আৰু গোটেই আমাৰ কৃষকসকলৰ বা মহিলাসকলৰ কি ধৰণৰ অসুবিধা হৈছে কৃষি ক্ষেত্ৰত, শাক পাচলি বা ফল মূল বা মৌ পালন বা অন্যান্য কৃষিৰ ক্ষেত্ৰত কি ধৰণৰ অসুবিধা হৈ আছে এই গোটেই কথাখিনি আমি ইয়াতে চাম আৰু তেওঁলোকৰ কি ধৰণৰ সা সুবিধা আমি ব্যৱস্থা কৰি দিব পাৰি গোটেই প্ৰগ্ৰেমটোৰ জৰিয়তে এই কথাখিনিও আমি চাই ল'ম। গতিকে আজি এবছৰীয়া এই প্ৰগ্ৰেমটোৰ ভিতৰত আমি তেওঁলোকৰ কি ধৰণৰ ইনকামটো, তেওঁলোকৰ যিটো মান্থলি ইনকাম বা তেওঁলোকৰ অন্য ধৰণৰ সক্ষমতা বা তেওঁলোকৰ বিভিন্ন ধৰণৰ আমি প্ৰশিক্ষণৰ জৰিয়তে কি ধৰণে তেওঁলোকৰ ইনকামটো বঢ়াব পাৰি এই গোটেই কথাখিনি আমাৰ প্ৰকল্পটোৰ যিটো ৰূপায়ণ এই ৰূপায়ণটো নিৰ্ভৰ কৰিব। আমি আশা ৰাখিছোঁ আমি এই গোটেই প্ৰকল্পটোত আমি ফলৱতী হ'ব পাৰিম ৰাইজৰ সহায় সহযোগিতা আৰু কৃষকসকলৰ সহযোগিতাৰ জৰিয়তে। ধন্যবাদ। আমি বিভিন্ন ধৰণৰ থলুৱা ধান আৰু শাক পাচলিৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা আমি লৈছোঁ। আমি ইতিমধ্যে বহুকেইটা আমি থলুৱা ধান বিশেষকৈ প্ৰায় 15টা 20টা আমি থলুৱা ধানৰ ইতিমধ্যে বাক্সা জিলাত আমি সম্ভেদ লাভ কৰিছোঁ। ইতিমধ্যে আমি নলবাৰী জিলাতো কৰি আছোঁ। এই থলুৱা ধানৰ আচলতে যদি আমি সংৰক্ষণ কৰিব লাগে আমি খেতিয়কসকলে ইয়াৰ খেতি কৰিব লাগিব আৰু এই ৰোগ প্ৰতিৰোধমূলক আৰু এই খেতি আমাৰ কি হয় যে আমাৰ পৰিৱেশ অনুকূল পদ্ধতি। গতিকে এই থলুৱা ধানৰ আমি প্ৰসাৰৰ কাৰণে সংৰক্ষণৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু তাৰ কাৰণে আমি চিড বেংক ইতিমধ্যে আমি নলবাৰী জিলাৰ মৰুৱাতো প্ৰতিষ্ঠা কৰিছোঁ আৰু আমি বাক্সা জিলাতো আমি চেষ্টা কৰিম এনেকুৱা ধৰণৰ এটা চিড বেংক প্ৰতিষ্ঠা কৰাৰ কাৰণে। তাৰোপৰি আমি থলুৱা যিখিনি শাক পাচলি আছে এই শাক পাচলিৰ যিখিনি বীজ এই বীজখিনিও আমি সংৰক্ষণৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ কাৰণে কি কৰিব লাগিব যে তাৰ কাৰণে এটা চিড বেংকৰ ব্যৱস্থা কৰিব লাগিব আৰু খেতিয়কৰ মাজত এইটো প্ৰসাৰ কৰিব লাগিব যে তেওঁলোকে প্ৰতি বছৰে যাতে অন্ততঃ তেওঁলোকৰ খেতিৰ কিছু অংশ থলুৱা ধৰণৰ বীজ বা শাক পাচলিৰ বীজ আৰু কৰে। তাৰ উপৰিও আমি থলুৱা যিখিনি ফল মূল আছে সেই ফল মূলখিনি আমি চিনাক্ত কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকে বিভিন্ন ধৰণৰ খেতিয়ক বা কৃষক আৰু মহিলাসকলৰ মাজত আমি এই ধৰণৰ বীজ আৰু তাৰ পুলি এই ধৰণৰ বিতৰণ কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। এই ধৰণৰ জৰিয়তে আমি ভাবিছোঁ যে আমাৰ থলুৱা ধানৰ যিবিলাক বীজ বা থলুৱা শাক পাচলিৰ বীজ আৰু থলুৱা ফল মূলৰ যিখিনি বীজ এইখিনি আমি প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে আমি ব্যৱস্থা কৰিব পাৰিম। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाय बायदों, ओमफ्राय हामाखै।
दिनैनि ट्रिटमेन्टआ नङा आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन